নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। ৰাতিপুৱাই পুৱাই বৰষুণ যাক আহি দিল নহয় কেনাটো লগাই। ভাবিছিলোঁ আজিৰ দিনটো কাম কৰি মালিকৰ পৰা পইচা কেইটামান ল'ম, কিন্তু বৰষুণ জাকে কেনাটো লগাই দিলে। সেইকাৰণে ভাবিছোঁ ঘৰতে এনেদৰে বহি থকাতকৈ ঢেকীয়া কেইটামান বুটলি অনাই ভাল। সেইকাৰণে কেইটামান ঢেকীয়া লৈ আহিলোঁ। এয়া চাব পাৰে আপোনালোকে। এইখিনি ঢেকীয়া আপোনালোকে বজাৰত কিনিবলৈ গ'লে 10ৰ পৰা 20 টকামান লাগিব, কিন্তু এইখিনি আমি গাঁৱলীয়া মানুহ কাৰণে আমি সহজতে পাই গৈছোঁ। গাঁৱৰ বনত জংঘলত এনেকুৱা ঢেকীয়া বহুত হৈ থাকে, তাৰে পৰা আমি কেইটামান উঠাই লৈ আহিলোঁ। আমাৰ গাঁওখনত আপোনালোকে এটা বস্তু কমন দেখা পাব, সেইটো হৈছে বাঁহ। এয়া চাওক কিমান বাঁহ, ইফালেও বাঁহ, আৰু ইফালে যদি চাই আপোনালোকে ইফালেও আপোনালোকে বাঁহ দেখা পাব। যদি আপোনালোকৰ কাৰোবাৰ বাঁহৰ দৰকাৰ হয় মোক জনাব পাৰে। আৰু সেয়া ওচৰতে নদী আছে, আপোনালোকে এই বাঁহনিৰ সিপাৰে আপোনালোকে নদী এখন আছে, আপোনালোকে দেখা পাব মানা নদী। আপোনালোকক দেখুৱাম বাৰু। আৰু হোৱা নদীখন আপোনালোকে দেখা পাইছে। আমাৰ ইয়াত মাছো কিনিব খাবলগীয়া নহয়, জাল এখন লৈ আহিলেই হ'ল। আমি প্ৰায়ভাগ সময় এই নদীখনৰ পৰাই মাছ ধৰি খাওঁ, জালেৰে হওক বা বৰশীৰেই হওক। এয়া দেখা পাইছে কিমান ডাঙৰ নদী। আমাৰ ইয়াত মাছ মাৰিয়েই থাকে, সৌফালে মাছ মাৰি আছে, আপোনালোকে কেমেৰাত দেখা নাপায় বাৰু। কিন্তু নদীখনৰ পানী বহুতেই কমি গ'ল, এয়া দেখা পাইছে। ইয়াৰ ওপৰলৈকে পানী থাকে বাৰিষাৰ সময়ত, কিন্তু এতিয়ালৈকে পানী হোৱা নাই। কেইদিনমান পাছত শাওণ ভাদ মাহত এইবোৰ সকলো চৰ পানীৰে বুৰ খাই যাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এই ঢেকীয়াখিনিৰ পৰাই সামৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।